নমস্কাৰ এই মুহূৰ্তত শিক্ষাৰ্থীসকলৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে কিয়নো বহু চৰ্চিত এইচএছ ৰিজাল্টক লৈ আহিছে এই খবৰ আসলতে কেতিয়ালৈ ঘোষণা হ'ব এইচএছৰ ফলাফল ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটাই প্ৰশ্ন হৈ আছে যে আসলতে কেতিয়া ঘোষণা হ'ব এইচএছৰ ফলাফল সবিশেষ এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাই দিয়া হ'ব তো ভিডিঅ'টো বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে শেষলৈ চাই থাকিব আৰু এনেকুৱা ধৰণৰ খবৰবোৰ পাই থাকিবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তো প্ৰথমতে জনাব বিচাৰিছোঁ যে কিছুদিন পূৰ্বে আছুৰ লগত শিক্ষা সংসদৰ বৈঠকত শিক্ষা সংসদে প্ৰতিশ্ৰুতি দিছিল যে 20 জুনৰ পূৰ্বে ৰিজাল্ট ঘোষণা কৰিব কিন্তু তেনেস্থলত এতিয়ালৈ কোনো ধৰণৰ অফিচিয়েলভাৱে জনোৱা হোৱা নাই যে এইটো ডেটত এইটো তাৰিখত ঘোষণা হ'ব ৰিজাল্ট শিক্ষা বিভাগে এতিয়ালৈ ৰিজাল্টৰ তাৰিখ স্পষ্টভাৱে জনাব পৰা নাই কিয় আসলতে ইয়াত তোমালোকে গম পোৱা আমি সকলোৱে জানো যে অসমত বিগত সময়ত বানপানীৰ যি ভয়াৱহতা চলি আছে সেইবাবে হয়তো ৰিজাল্টৰ তাৰিখ এতিয়ালৈ ঘোষণা কৰিব পৰা নাই কিন্তু তাৰ মাজতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আশ্বাস দিছে যে অতি সোনকালে ঘোষণা হ'ব এইচএছৰ ফলাফল যেতিয়াই তোমালোকক ৰিজাল্টৰ তাৰিখ অফিচিয়েলভাৱে ঘোষণা কৰে তেতিয়াই মই ভিডিঅ' বনাই তোমালোকক জনাই দিম তো এতিয়ালৈ কোনো ধৰণৰ অফিচিয়েলভাৱে জনোৱা নাই যে এইটো ডেটত তোমালোকৰ ৰিজাল্টটো ঘোষণা হ'ব যেতিয়াই তোমালোকৰ ৰিজাল্টৰ তাৰিখটো অফিচিয়েলভাৱে ঘোষণা কৰে মই তেতিয়াই তোমালোকৰ মাজত ভিডিঅ' লৈ আহিম তো ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰি দিবা আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ জয় অসম।